শব্দ অকমান কৈ দিছো প্ৰথমতে ক'লে শিলখাকুৰ কথা যেহেতু আমি গুৱাহাটীত থাকো গুৱাহাটীবাসী হিচাপে কৈছো শিলখাকুত যেতিয়া উচ্ছেদ হৈছিলে তেতিয়া বহুত ডাঙৰ ডাঙৰ গুৱাহাটী ডেভেলপমেন্ট মিনিষ্টাৰ তথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰে কৈছিলে যে অসম গুৱাহাটীত কোনো ধৰণৰ বানপানী নহয় বা কোনো ধৰণৰ বানৰ সমস্যা নহয় এইকাৰণে আমি শিলখাকুক উচ্ছেদ কৰাটো দৰকাৰ যদি গুৱাহাটীবাসীয়ে যদি কোনো ধৰণৰ বান নিবিচাৰে তেনেহলে আমাক শান্তিপূৰ্ণভাৱে শিলখাকুক উচ্ছেদ কৰিব দিয়ক আৰু দিয়া হ'ল আৰু আজি আমি গুৱাহাটীত পইণ্টটো বুজি পাইছো এক ৰাতি বৰষুণ হলে গুৱাহাটী আজি সেই কাজি কি হ'ল কি ঠিক আছে তেনেহলে জিঞ্জাৰৰ কথা কৈছে হোটেল জিঞ্জাৰৰ কথা কৈছে মুখপাত্ৰ ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টিৰ যি সময়ত হোটেল জিঞ্জাৰক তেনেকুৱা বৈধভাৱে দিয়া হৈছিলে বা কংগ্ৰেছৰ চৰকাৰে দিছিলে তেতিয়া গুৱাহাটী ডেভেলপমেন্ট মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা তথা আজিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিলে কি কাপোৰ কথা ক'ব কেতিয়াবা আপুনি পাহাৰৰ উচ্ছেদৰ কথা কৈ থাকে আপোনালোকে জালুকবাৰী সমষ্টিত উচ্ছেদ কেতিয়া চলিব জালুকবাৰী সমষ্টিত ৰেলৱে কলন কেতিয়া উচ্ছেদ চলিব সেইবিলাক কি চৰকাৰী ৰেলৱে মাটি নহয় এইবিলাক চৰকাৰী মাটি নহয় জালুকবাৰী উচ্ছেদ কেতিয়া হ'ব সেইটো স্পষ্ট কৰক ঠিক আছে কিবা ক'ব বিচাৰিব মহন্ত ডাঙৰীয়া কি ক'ব এখন ওপৰতে উঠে